নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালে আৰু মোৰ খবৰো ভাল। আজি যিহেতুকে শিৱৰাত্ৰি পূজা হয়, ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আৰু আপোনালোককো দেখুৱাই দিওঁ আমাৰ গাঁৱৰ পৰিৱেশটো কেনেকুৱানো হয় আমাৰ ইয়াত পূজা। তো এতিয়া মই গা চা ধুই আহিলোঁ আৰু গা চা ধুই পিনে চাকি ধূপ জ্বলালোঁ। আমাৰ পদূলিত এডাল বেলগছ আছে। তো আপোনালোকক আজি ভিডিঅ'টো শেষলৈকে প্ৰথমৰ পৰা শেষলৈকে ধুনীয়াকৈ দেখাই যাম, অকণো স্কিপ নকৰাকৈ চাই থাকিব। তো আজিতো দিনটোৰ ব্ৰততে থাকোঁ। আপোনালোকে থাকে নে নাথাকে জনাবচোন। সকলোৱে থাকেই, এইটো ক'বলগীয়া কথা নহয়। তো কিছুমান নাথাকিবতো পাৰে, কিন্তু মই থাকোঁৱেই প্ৰতি বছৰে আৰু এইবাৰো আছোঁ। তো আপোনালোকে চাই থাকিব আৰু। এইফালে মই বেদনা কাটি আছোঁ প্ৰসাদৰ লগত মিহলাই দিবলৈ। প্ৰসাদৰ লগত বেদনা মিহলাই দিলে খাবলৈ ভাল লাগে আৰু। গাইজ, এতিয়া সন্ধিয়া হ'ল আৰু আমি মন্দিৰলৈ গৈ আছোঁ, মানে য'ত পূজা হয় তাত মন্দিৰলৈ গৈছোঁ। আৰু এইফালে খুৰীমা, মা আৰু এইফালে খুৰীমাহঁতৰ মুনু, তো আমি গৈ আছোঁ এতিয়া মানে শৰাই দিবলৈ। দিনত অলপমান আৰু সন্ধিয়া থাকোঁতে দিলোঁ আৰু ৰাতি অলপমান দিগদাৰো হয় আৰু খেলি মেলি লাগে, মানুহো বহুত হয়, তো অলপমান সোনকালতে দি বুলি ভাবিলোঁ। এইফালে আমি আহি পালোঁ পূজাস্থলী আৰু এইখন হৈছে মন্দিৰৰ মেইন গেট, মানে প্ৰৱেশ কৰা গেটখন। আৰু এইফালে আহি পিনে আমি সেৱা কৰিব ধৰিছোঁ আৰু শৰাইখন দিলোঁ। শৰাইখন এতিয়া নাভাঙে, ৰাতি যেতিয়া মেইন শৰাইখন দিব তো তাৰ লগতে মিহলাই দিব আৰু। তো এতিয়া আমি এনে পাতি থৈ দিছোঁ আৰু খুৰীমাহঁতে পাতি থৈছে শৰাইখন আৰু আমি এইফালে চাকি ধূপ জ্বলালোঁ। আৰু আমাৰ ইয়াত 5 দিনীয়া কাৰ্যসূচীৰে পূজাখন স্থাপন কৰা হয়। তো আপোনালোকে চাব আহিব পাৰিব আৰু। তো বিশেষ একো নাই, এনে কিবাকৈ সৰু সুৰা আৰু আছে প্ৰগ্ৰেম, আপোনালোকে আহিব পাৰিব। আৰু প্ৰতি বছৰে এনেকৈ আমি নিদিওঁ, মানে ৰাতিয়ে শৰাই অনা হয়। এইবাৰ আৰু ভাবিলোঁ সন্ধিয়াই আনো, যিহেতুকে ৰাতিলৈ বহুত মানুহো হয় আৰু এনে হেঁচা ঠেলা হয় আৰু সেইকাৰণে ভাবিলোঁ আনো। এইফালে সেৱা কৰি পিনে পিছপিনে লিংগ আছে, তাত গাখীৰ ঢালিব যাম। এইফালে শিৱলিংগত বেলপাত দিব আহিছোঁ আৰু গাখীৰ ঢালিব আহিছোঁ, যিহেতুকে দিনটো ব্ৰতত আছোঁ। মনৰ আশাটো যাতে অতি সোনকালে পূৰণ হয় আৰু আপোনালোকৰো যাতে মনৰ আশাবোৰ সোনকালে পূৰণ হয়। আপোনালোককো যাতে সদায় ভগৱানে ভালে কুশলে ৰাখে, সুস্থ সবল কৰি ৰাখে, তাৰে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। সকলোৱে যাতে ভালে কুশলে থাকে আৰু ময়ো যাতে ভালে কুশলে থাকোঁ। তো সেই বুলিয়ে সেৱা কৰিলোঁ আৰু সকলোৰে কাৰণে আৰু মোৰো কাৰণে, আমাৰ পৰিয়ালৰ কাৰণে। তো ভগৱানে সকলোকে ভালে কুশলে ৰাখক, সদায় সুস্থ সবল কৰি ৰাখক। এইফালে আমি সেৱা কৰি পিনে বেছি টাইম ৰখা নাই আৰু ঘৰলৈ গৈছোঁৱে। এইফালে ৰাতি হ'ল আৰু আমি যাব ওলাইছোঁ। এয়া মোৰ ফাইনেল লুক। আপোনালোকে ক'বচোন মোক কেনেকুৱা লাগিছে। আৰু ত্ৰিশূল যাবই, মই ঘৰৰ পৰা মন্দিৰলৈ আহিছোঁ, ত্ৰিশূল নিব আমাৰ মন্দিৰ। এইফালে আমাৰ ওচৰৰ মন্দিৰটোৰ ত্ৰিশূলডাল আমি নিব ওলাইছোঁ আৰু 3টা ঠাইৰ পৰা ত্ৰিশূল আনে। আমাৰ ওচৰৰ মন্দিৰটোৰ ত্ৰিশূলডালহে আমি নিব ওলাইছোঁ, আমাৰ ওচৰৰখিনিয়ে, আৰু 3টা ঠাইৰ পৰা আনে আৰু। এইফালে আমি আহিয়ে পালোঁ আৰু ইমানকৈ ভাল লাগিছে, মানে নাচি নাচি আহিছে। আৰু আন্ধাৰততো আপোনালোকক মই ভালকৈ দেখাব পৰাই নাই, তো যিহেতুকে ৰাতি আহিছে, দিনত হ'লে ভালকৈ দেখাব পাৰিলোঁ আৰু। আৰু এইফালে পুৰা একদম বোমা মাৰি আছে, বহুত এটা ভাল লগা পৰিৱেশ হয়। এইফালে মই শিৱবাবাৰ মেইন বস্তুটো দিবই পাহৰিছিলোঁ তেতিয়া শৰাই অনাতে, তো এতিয়া দি দিলোঁ। আৰু শিৱবাবাৰ মেইন বস্তুটো কি আপোনালোকেতো জানেইয়ে, ভাং হয়। মই প্ৰতি বছৰে শিৱবাবাৰ ওচৰত ভাং দিওঁৱে, তো এইবাৰো দিলোঁ। তেতিয়া দিব পাহৰিছিলোঁ, এতিয়া আনি দিলোঁ আৰু। গাইজ, এতিয়া আমি আহিলোঁ ফটো উঠা কাৰ্যসূচীলৈ। ইমান ধুনীয়াকৈ সাজি কাচি আহিছোঁ, কেইটামান ফটো নুঠিলে কেনেকৈ হ'ব নহয় জানো। সেয়ে লগৰ কেইজনীৰ লগত ফটোৱে উঠি ল'লোঁ। এইফালে নিৰ্মালি দিব ধৰিছে, নিৰ্মালি দিয়া হোৱাৰ পিছত ফুট দি আছে, মানে হোম পুৰা হৈ গ'ল আৰু
নামো ধৰিলে, নাম ধৰাও হ'ল। এতিয়া গোটেইকৈ ফুট দিছে আৰু এইফালে ময়ো ফুট লৈ ল'লোঁ। তো আপোনালোকে মোক আজি কেনেকুৱা লাগিছে জনাব আৰু কমেণ্ট কৰি। মই নিজে সাজিছোঁ এনে চিম্পুলকৈ। তো এইফালে মোৰ লগৰজনী এতিয়া এইফালে প্ৰসাদ বিতৰণ কৰিছে। আৰু গাইজ আমি ঘৰৰ পৰা পলিথিন নিয়া নাছিলোঁ, তো শেষতহে ল'ব পালোঁ প্ৰসাদ। গাইজ এইফালে ঘোটা আহি গ'ল আৰু ময়ো একাপ খাই দিলোঁ। মই ঘোটা খাবলৈ বহুতেই ভাল পাওঁ আৰু আপোনালোকে ভাল পায় নে নাপায় কমেণ্ট কৰি জনাবচোন। তো বেছিকৈ খোৱাও নাই, ভয়ো লাগে পিছত আৰু নিচা লাগিব বুলি একাপ খায়েই দিলোঁ। শেষত গোটেইবিলাকে খিচিৰি খাব আহি গ'লোঁ আৰু আমি কেইজনীয়ে থিয় হৈ আহিছিলোঁ, মানে তলত বহিব চিন্তা লাগিছে। তলত বহিব কোনো কথা নাই, কিন্তু শাৰীখন লেতেৰা হ'ব বুলিহে চিন্তা লাগিছে, নহ'লে তলত বহিবই পাৰোঁ। আৰু এইফালে ডিছবিলাক বিলাই আছে, তো এতিয়া খিচাৰি দিবই। গৰম গৰম খিচাৰি খাই খুবেই বেছি টেষ্টি হয় আৰু মইতো ভালেই পাওঁ বহুত খিচাৰি, তো গৰমে খালে আৰু বেছিয়ে টেষ্টি হয়। এইফালে লাজুকীলতাই ভিডিঅ' কৰি আছে দূৰৰ পৰাই জুম কৰি। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আপুনি যদি মোৰ চেনেল নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদিহে ভিডিঅ'টো চাই ভাল লাগে আপোনালোকৰ, তেন্তে আজিলৈ বাই। পুনৰ উভতি